পুনৰ স্বাগতম জনাইছোঁ নতুন ভিডিঅ'ত। মই আজি উপস্থিত আছোঁ জনম চৌকাৰ গাখীৰখোৱাপাৰা জালুকবাৰীয়ে দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা শ্ৰী শ্ৰী সাৰ্বজনীন মোৱামৰীয়া হৰি মন্দিৰৰ বাৰ্ষিক গ্ৰন্থ পৰিসভা। প্ৰথম দিনৰ কিছু দৃশ্য আপোনালোকক দেখাবলৈ চেষ্টা কৰিম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া চাওঁ আহক ভিতৰৰ পৰিৱেশ। ধুনীয়াকৈ ইয়াতে সজাই থোৱা হৈছে। অলপ পাছত জ্বলি উঠিব ফটা চাকি। মোৰ ফালৰ পৰা প্ৰভুৰ ওচৰত ফটা জ্বলাম। ইয়াত দেখিছে আপোনালোকে ফটা জ্বলাবৰ কাৰণে মানুহে লাইন পাতিছে শাৰী শাৰীকৈ। গতিকে ময়ো যিহেতু ফটা দিম, গতিকে ভিডিঅ'টো কৰাত কিছুমান অসুবিধা হৈছে, সম্পূৰ্ণৰূপে ভিডিঅ' কৰিব পৰা নাই। আপোনালোকে দেখিছে ধুনীয়াকৈ কমিটিৰ ফালৰ পৰা চাকিবিলাক সজাই থৈ দিছে। যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, আপোনালোকৰ লগতে আন সকলোৱে যাতে চাব পাৰে, যিসকলে আহিব পৰা নাই। গতিকে সকলোৱে ভিডিঅ'টো যাতে পায়, গতিকে যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিয়ক। আমাৰ লগতে বেলেগেও চাওক এই ধুনীয়া ধুনীয়া দৃশ্যসমূহ, ধুনীয়া মন্দিৰটো। যদুপতি মই মোৰ ভমতি নাজানো সেৱাটো যিহেতু মন্দিৰৰ ভিতৰত ইমানবোৰ চাকি জ্বলোৱাটো অসম্ভৱ কথা, গতিকে কমিটিয়ে বাহিৰৰ পৰা জ্বলোৱাৰ কাৰণে এনেকুৱাকৈ ব্যৱস্থা কৰি দিছে। মই বৰ্তমান আছোঁ এতিয়া মন্দিৰৰ ভিতৰত। মন্দিৰৰ ভিতৰৰ পৰিৱেশটো আপোনালোকে চাওক। মন্দিৰৰ ভিতৰৰ পৰা দেখাইছোঁ, আপোনালোকে বাহিৰৰ দৃশ্য চাওক। লোকে লোকাৰণ্য হৈ পৰিছে মানুহ। এক ধুনীয়া মনোমোহা দৃশ্য। কমিটিৰ ফালৰ পৰা ভোগৰ ব্যৱস্থা কৰিছে, গতিকে ভোগ খাব যোৱা কিছু দৃশ্য। এয়াই আছিল আজিৰ ভিডিঅ'। যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিলোঁ, আৰু হয়তো ভাল লগা মুহূৰ্ত কিছুমান ৰৈ গ'ল। আপোনালোকক কৈছোঁৱেই, ময়ো ব্যস্ততাৰ মাজত থকাৰ কাৰণে এই ভিডিঅ'বোৰ কৰাত অলপ অসুবিধা হৈছে। এই দেখিছে বন্তি জ্বলি আছে ফটা, ইয়াতে ফটা ময়ো এগছি প্ৰভু ভগৱন্তৰ ওচৰত জ্বলাই দিছোঁ। গতিকে যিমান পাৰে ভিডিঅ'টো আপোনালোকেও চাওক, আনকো দেখুৱাওক।